নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত বেছি গৰম, ক'বলৈ ভাষা নাই। হোৱা বজাত থাকিব নোৱাৰি, কাৰেণ্ট নাই, ট্ৰেন্সফৰ্মাৰ বেয়া হৈ আছে আৰু কালি যিহেতু ধুমুহা দিলে গছ ভাঙি আজি কাৰেণ্ট কেতিয়া আহে ঠিক নাই। সেইটো কাৰণে ওলাই আহিছোঁ আৰু এনেকুৱা জেগাত আহিছোঁ য'ত আমি মোবাইলটো চাৰ্জ দি আহিছোঁ অকণমান, আৰু এতিয়া ওলাই আহিছোঁ ইয়াত। তাতো যিহেতু গৰম বহুত বেছি। আপোনালোকে তাতে গৰম কেনেকুৱা পাইছে আমাক কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আমাৰ হোজাইত যথেষ্ট বেছি গৰম পৰে। আৰু এতিয়া কথাটো হ'ল, আমি SSC GD যিহেতু কথা পাতি আছিলোঁ, এতিয়া যথেষ্ট ল'ৰা বা ছোৱালীয়ে প্ৰশ্ন কৰি আছে যে SSC GD বেষ্ট হ'ব আমাৰ কাৰণে নে যিটো অগ্নিপথ নতুনকৈ স্কিম আহিছে সেইটো বেষ্ট হ'ব। প্ৰথম কথা এটা হৈছে আপোনাৰ 4 বছৰীয়া কাৰ্যকালৰ কাৰণে, আৰু নেক্সট তেওঁলোকৰ পৰা 25% পাৰ্মানেণ্ট কৰা হ'ব। আৰু এটা হৈছে SSC GD যিটো আপোনাৰ 58ৰ পৰা 60 বছৰলৈকে আপুনি চাকৰি কৰিব পাৰিব, মানে ৰিটায়াৰ হোৱালৈকে। আৰু এইটো আপোনাক আগতীয়াকৈ ৰিটায়াৰ দি দিয়া হ'ব আৰু কিবা এটা পইচা দি দিব। সেইটো কাৰণে আপুনি চিন্তা কৰিব নালাগে যে আপুনি পিছত কেনেকৈ চলিব, এইটো ইমান চিন্তা কৰিব তেনেকুৱা কথা নহয়। আৰু এতিয়া কথাটো হ'ল আপুনি কোনটোত যোৱাটো আপোনাৰ কাৰণে ভাল হ'ব। প্ৰথম কথা, যিসকলৰ বয়স 17 বছৰ বা 18 বছৰ, 19 বছৰ, 20 বছৰ হৈ আছে, বয়স আছে, মানে বেলেগ চাকৰিৰ কাৰণে বয়স আছে বা বেলেগ চাকৰি কৰিবও পাৰিব, তেওঁলোকে নিশ্চয়কৈ ট্ৰাই কৰক SSC GD বা বেলেগ ধৰণৰ চাকৰিৰ কাৰণে। আৰু যিসকলৰ বয়স ধৰক লাষ্ট বয়স চলি আছে, যিটো 23লৈকে দিয়া হৈছে, বয়স কৰোণাৰ কাৰণে কিবা এটা বঢ়াই দিয়া হৈছে, পিছত হয়তো ইয়াৰ বয়স কমাই দিব। যিসকলৰ লাষ্ট বয়স চলি আছে তেওঁলোকে যদি ভাবে যে আমি অলপ দিন চাকৰি কৰি আহোঁ, তাৰপিছত আমি বেলেগ ব্যৱসায় কৰিম বা বেলেগ কাম কৰিম, তেনে তেওঁলোকে 4 বছৰৰ কাৰণে যাব পাৰে। 4 বছৰ যেনেকৈ আমি যেনেকৈ কোম্পানীত কাম কৰিবলৈ যাওঁ, বাহিৰত কাম কৰিবলৈ যাওঁ, তেনেকুৱা নিচিনা হ'ব। 4 বছৰ কাম কৰাৰ পিছত আপুনি ঘৰলৈ গুচি আহিব, হাতত কিবা এটা পইচা আপোনাৰ থাকি যাব। আৰু যিহেতু বছৰেকীয়া হিচাপত ইয়াত 1 মাহ ছুটি, এনেই যিখন স্কিমত আছে, স্কিমৰ মতে আপোনাক 1 বছৰত 1 মাহ ছুটি দিব। 1 মাহ ছুটিতে আপুনি যি মন যায় তাকে কৰিব পাৰিব। আৰু পে'মেণ্টৰ যিটো হিচাপ এইটো দি থৈছে, সেই 3,000 বাঢ়ি গৈ থাকিব। আৰু সেই হিচাপত যদি আপোনাৰ পোচায় তেন্তে আপুনি যাওক। আৰু যদি আপুনি ভাবে আপোনাৰ পটেঞ্চিয়েল যদি আছে, আপোনাৰ যদি কনফিডেঞ্চ আছে যে মই বেলেগ চাকৰি ল'ব পাৰিম, বেলেগ চাকৰি কৰাৰ মোৰ সাহস আছে, বেলেগ চাকৰি লোৱাৰ মোৰ দম আছে, তেন্তে নিশ্চয়কৈ বেলেগ চাকৰিত আপোনালোকে যাওক। কাৰণ 4 বছৰ পিছত তাৰ ভৱিষ্যত কি হ'ব আৰু ইয়াৰ পিছত তেওঁলোকে কি পৰ্যায় আনিব সেইটো পিছৰ কথা। আৰু যিটো আমি পাৰ্মানেণ্ট যিবিলাক চাকৰি, সেই চাকৰিবিলাকত প্ৰথম মাথা মাৰিব লাগে। তাৰ পিছত যদি আমি নেপাওঁ তেন্তে আমি সেইবিলাকত যাব লাগে। আৰু যদি আপোনাৰ ভাল পাৰ্চেণ্টেজ আছে, ভাল মাৰ্ক আছে, আপুনি ভালকৈ পঢ়া শুনা কৰিছে, তেন্তে এনেকুৱা ধৰণৰ স্কিমত আপোনালোকে নোসোমাব। যিহেতু 4 বছৰ সময় বহুত মূল্যৱান সময়। যদি আপোনাৰ 17 বছৰৰ পৰা 23 বছৰ, এইটো এটা বহুত মূল্যৱান সময়। এই সময়ত আমি জীৱন গঢ়াৰ সময়। এই সময়ত যদি আমি খেলি মেলি কৰোঁ, তেন্তে আমি পিছৰ জীৱনটো আমি পস্তাবলগীয়া যাতে নহয়, সেই কথাটো আপুনি ধ্যান দিব লাগিব। যিহেতু এই সময়তে আমি চৰকাৰী চাকৰি লোৱা, নিজৰ জীৱনটো গঢ় দিয়া, এই গোটেইখিনি কাম এই বয়সতে কৰা যায়। আৰু SSC GD বুলি কওঁতে, SSC GD যদি আপুনি সোমায়, আপোনাৰ ফেমিলিৰো যথেষ্ট পেকেজ আছে। মই এইবিলাক পিছত বুজাই দিম বাৰু কেনেকুৱা কি আছে। কিন্তু এইটোত সোমোৱাৰ লগে লগে আপুনি 4 বছৰ এটা লিমিটেড সময়, তাৰপিছত আপোনাক যিহেতু উলিয়াই দিব 11 লাখ বা 12 লাখ যিমানে টকা নিদিয়ক, সেই টকাটো আপুনি ইনভেষ্ট কৰিব জানিব লাগিব। যদি আপুনি বিপথে ইনভেষ্ট কৰে, বেলেগত যদি খৰচা কৰি পেলাই, 10 লাখ টকা তেনেই নগণ্য। আজিৰ দিনত 10 লাখ টকা একোৱেই নহয়। আৰু 4-5 বছৰ পিছত বা নেক্সট পৰ্যায়লৈ ইয়াৰ পইচাৰ মূল্য দিনক দিনে কমি গৈ আছে। এই পইচাকেইটা আপুনি একো কৰিব নোৱাৰিব, না ভালকৈ আপুনি ঘৰ এটা বনাব পাৰিব, না মাটি কিনিব পাৰিব। সেইটো কাৰণে ভাবি চিন্তি যিটো কাম কৰে সেইটো কৰিব। আৰু যদি একেবাৰে উপায় নাই, বেলেগ চাকৰি যিহেতু ওলোৱা নাই, তেন্তে আপুনি তেনেকুৱাতে যাব লাগিব। বা বেলেগত আপুনি চাকৰি কৰে, তেন্তে আপুনি যাওক, অলপ সময় কটাই আহি যদি আপুনি পাৰ্মানেণ্ট পিছত যদি হৈ যায়, 25% যিহেতু পাৰ্মানেণ্ট কৰিম বুলি কৈছে, পিছত কি কৰে সেইটো ঠিক নাই। যদি আপুনি পাৰ্মানেণ্ট হৈ যায় তেতিয়া আপোনাৰ লাভ আছে। যিহেতু মিলিটাৰী আপুনি ছাৰ্ভিচ পে, লগতে তাত পেঞ্চনৰ সুবিধা আছে। কিন্তু এই অগ্নিবীৰবিলাকক পিছত পেঞ্চন দিবনে নাই, যিসকলৰ পাৰ্মানেণ্ট হ'ব, এইবিলাক পিছৰ পৰ্যায়তহে গম পোৱা যাব। আগতীয়াকৈ বহুত ধুল কোবাই থাকে, পিছত যেতিয়া সঁচাটো যেতিয়া আহি পৰে তেতিয়া আকৌ বিপদত পৰিবলগীয়া হয়। সেইটো কাৰণে আগতীয়াকৈ ভাবি চিন্তি লওক। আৰু বহুত বেছি গৰম পৰিছে, মই ঘৰত থাকিব নোৱাৰোঁ, কৈছোঁ ঘৰত যিহেতু কাৰেণ্ট নাই। আৰু মই আশা কৰিম যে আপোনালোকে পাৰ্মানেণ্ট চাকৰিটো আগতীয়াকৈ লওক, যিটো পাৰ্মানেণ্ট আপোনাৰ কাৰণে স্থায়ী। ধৰি লৈছোঁ আপুনি মাষ্টৰৰ কাৰণে আপুনি প্ৰফেচাৰ হোৱা মন আছে, নেট স্লেট আপুনি দিব পাৰে, তেনেকুৱা ধৰণৰ আপোনাৰ কোৱালিফিকেশ্যন আছে, তেনেকুৱা ধৰণৰ মাথা মাৰক। আপুনি মেট্ৰিক পাছ কৰি ৰাখিছে, SSC GD কাৰণে আপুনি প্ৰিপাৰেশ্যন কৰিছে, SSC GD আপুনি যাওক। আৰু আপুনি বেলেগ ধান্দা কৰিব পৰা নাই, আপোনাৰ মিলিটাৰীত যাব মন, ইণ্ডিয়ান নেভিত জইন কৰিব মন, ইণ্ডিয়ান এয়াৰফ'ৰ্চত জইন কৰিব মন, বা ইণ্ডিয়ান আৰ্মিত জইন কৰিব মন, তেন্তে আপুনি অগ্নিবীৰ হিচাপে যাওক। আৰু 4 বছৰ পিছত আহি আপুনি নিজৰ ব্যৱসায়, নিজৰ সৰু সুৰা কাম কৰিব পাৰিব। আৰু যদি আপোনাৰ বেছি বাৰ্ডেন আছে, ঘৰুৱা সমস্যা আছে, তেন্তে আপুনি এনেকুৱা ধৰণৰ চাকৰি যাওক, যিহেতু তাতে ছুটি যথেষ্ট কম, আৰু পিছত আপুনি আহিব বিচাৰিলেও আহিব নোৱাৰিব। সেইটো কাৰণে ভাবি চিন্তি আপুনি কামখিনি কৰিব। মোৰ মতে SSC GDটো বেষ্ট হয়, যিহেতু এইটো 60 বছৰ বা 58লৈকে আপোনালোকে চাকৰি কৰাৰ সুবিধা পাব। এনেইতো আমাৰ 60 বছৰলৈকে। আৰু যদি আপুনি 20 বছৰ পিছত আহিম বুলি ভাবে, তেতিয়া আপুনি NPSৰ আণ্ডাৰত কিবা এটা পেঞ্চন পাব। NPS যিটো নতুন নিউ পেঞ্চন স্কিম, সেইটো আণ্ডাৰত আপুনি কিবা এটা পেঞ্চন পাব। আৰু বাকী আমাৰ ফেচিলিটিবিলাক গোটেইখিনি আপুনি ফেমিলি ফেচিলিটি হওক, কেণ্টিন ফেচিলিটি হওক, বাকী গোটেইখিনি ফেচিলিটি পাব। আৰু তাতে গৈ আপুনি কেনেকুৱা ধৰণৰ ফেচিলিটি পাব, যেতিয়ালৈকে নহ'ব, যেতিয়ালৈকে ফেচিলিটি নাপাব, তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ, যিহেতু নতুন এটা স্কিম। সেইটো কাৰণে নতুন স্কিমত যোৱাৰ আগত আপোনালোকে ভাবি চিন্তি কামখিনি কৰিব। আৰু যদি কোনো অভিজ্ঞ ব্যক্তি আছে, তেওঁলোকৰ সৈতেও কথা বতৰা পাতিব। মোৰ মতে বৰ্তমান যিহেতু SSC GD 23টো আহিব, 2023 চনতো আহিব, আৰু বৰ্তমান 2021টো চলি আছে,
সেইটো কাৰণে যিমানখিনি ল'ৰা ছোৱালীয়ে পাৰে যাৰ পটেঞ্চিয়েল আছে তেওঁলোকে এইকেইটাত জইন কৰক। নেক্সট আমি চিন্তা কৰি যাম, আপোনালোকক জনাই যাম। আজি ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ৰ কাৰণে অকণমান অপেক্ষা কৰক। আৰু কাৰেণ্টৰ অসুবিধাৰ কাৰণে 2 এটা ভিডিঅ' লেট হৈছে, তাৰ কাৰণে বেয়া নাপাব। যেতিয়াই মই সময় পাম, যেতিয়াই কাৰেণ্টৰ সুবিধা পাম, তেতিয়াই আপোনালোকক নতুন নতুন কথা কিছু জনাবলৈ চেষ্টা কৰিম। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।